सरगियारि सुबुं सिबिथाय बिफानाव तामुलपुरनि नाग्रिजुलिनि मावखुलियाव आयेन मानियै हाबा सानजौफुनि 12 रिंगासिम मावखुलियाव सौफैया बिफाननि मावथिफोरा गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि दैदेननाय बिजेपि सरकार दैदेननायाव फेलें जादों नामा आसाम सरकारनि सुबुं सिबिथाय बिफानाव आयेन मानियै हाबा हुखा नुनो मोननाय जादों। अलसिया आरो ओरैनो थाग्रा आखुफोरखौ नुनो मोनदों। तामुलपुर जिल्लानि नाग्रिजुलियाव थानाय सुबुं सिबिथाय बिफाननि बिफानारि मावथिफोरा आयेन मानिनानै सोलियाखै। सानजौफुनि 12 रिंगासिम मावखुलिसिम सौफैया तामुलपुर जिल्लानि नाग्रिजुलि सुबुं सिबिथाय बिफानाव उन्दै गथ'सा जौगाथाय बिथांखिनि मावथिफोरा मावखुलियाव सानजौफुनि 12 रिंगासिमबो रावबो नुजाफैयैनि अजद होदों बिफाननि मावथिफोरनि हेंथायै। गुबुन फारसे बिफाननिनो पिडब्लिउडिनि बेन्दोंआव थानाय आइसिडिएसफोरा जौगाखां हाबा मावग्रा मावथिफोरखौ बिफाननि एलडिएआ मोजां आखु दिन्थिया होननानै अजद होदों थिकादार भजन दासआ। मख'नो गोनांदि खामानि मावनायनि सिगां बिफाननि गाहाय एबा पिडब्लिउडिनि इन्जिनियारनि बोसोन बायदियै खामानिखौ मावालासिनो थांनायनि बाथ्रा बुंदों। लोगोसे गासै खामानिफोरखौ नायदिंनानै थांदों इन्जिनियारा। थारैनो बाथ्रा आरो हाबानि गेजेराव गोरोबनाय गैयै बेफोरबायदि खामानि मावग्राफोरनि गोसो बायदियै सोलियो नामा बे बिफाना? बिफानारि राहा लागोन ना बेफोरबायदि खामानि मावग्रानि हेंथायै बेखौ समाजो खिन्थासिगोन। অসুবিধাটো চাওক, মই ইয়াতে এটা ICDSৰ মানে সৰু কাম এটা কৰি আছোঁ। ইয়াতে মানে আউটফিলিং আৰু ICBP ৰোড আৰু গেৰাজ এখন আছে, এইখিনি কাম কৰি আছোঁ। তো কাম কৰাৰ আগতে আমি বাইদেউক লগ কৰিছোঁ যে বাইদেউ এনে কাম আছে, কামখিনি আমি কৰিব বিচাৰিছোঁ। ঠিক আছে, আপোনালোকে কৰক। তো আমাক কৰিব দিছে কাম, আমিও কাম কৰি আছোঁ। বাইদেউ PWDৰ আণ্ডাৰত হয় মানে যিটো গেৰেজ চাব লাগে, আৰু এইখিনি কামটো গোটেইখিনি PWDৰ আণ্ডাৰত। PWDৰ ইঞ্জিনিয়াৰে আহি কিনে ফাৰ্ষ্টত কামখিনি এনেকৈ কৰিব লাগে আমাক দেখাই দিছে, সেইমতে আমি আৰম্ভ কৰিলোঁ। তাৰপিছত বাইদেউকো মাতিছোঁ, PWDৰ ইঞ্জিনিয়াৰো আছিলে, যে কামখিনি এনেকৈ কৰিব বিচাৰিছোঁ, কিবা অসুবিধা আছে যদি কওক। নাই এনেকৈ ঠিকেই আছে, বাইদেউ এনেকৈ অলপ যেনেকৈ দেখাই দিছে আমিও সেনেকৈ কৰিলোঁ, এই ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰি ধুনীয়াকৈ কৰিলোঁ। তো কথাটো হ'ল, হঠাতে ইয়াতে LD বুলি যিটো কেৰাণী আছে, LDA মানে কেৰাণীজন, আমিতো আজি 10-15 দিন ধৰি ইয়াতে আছোঁ, একদিনো মই দেখা নাই। তো আজি 12টা বাজে, এতিয়া গিলি আহি পোৱা নাই। তো LDজনে বোলে মাজতে দুদিনমান আগতে এদিন মানে 4টামান বজাত আমাৰ মিস্ত্ৰীসকলক মানে যি টি মানে ব্যৱহাৰ কৰিছে। তহঁতক কোনে কাম কৰিব দিছে, কিয় কাম কৰি আছা, মানে এইটো কিয় সৰু হ'ল, মানে যি টি ব্যৱহাৰ। তো সৰু হৈছে না ডাঙৰ হৈছে এইটো এষ্টিমেট মতে, আমাক যিটো এক্সপাৰ্ট এষ্টিমেট মতে আমি কাম কৰি আছোঁ। এষ্টিমেটত যিটো আছে, আজিও ইঞ্জিনিয়াৰ আহিছে, ইঞ্জিনিয়াৰ ছাৰে মানে কামটো চাই আছে, জোখা মেলা কৰি আছে। আজি তেখেতে মাতিছিল, তেখেতে আহিব বুলি কৈছিল, 10টা বজাত আমাক মাতিছিলে, এতিয়া গিলি আহি পোৱা নাই। তো আৰু ঠিকাদাৰক মই কামখিনি কৰি আছোঁ, মোকো কুকুৰ বুলি গালি পাৰিছে। কোন কুকুৰে কাম কৰিছে? আৰু মিস্ত্ৰীসকলক তহঁতে কাম কৰিব নালাগে, কাম কৰিলে তহঁতক মানে মাৰিম কাটিম মানে ভাবুকি দিছে মিস্ত্ৰীসকলক। আপুনি মিস্ত্ৰীসকলক সুধিলে কথাখিনি গম পাব, মিস্ত্ৰীসকলক খুব বেয়া ব্যৱহাৰ কৰিছে। তেতিয়া মিস্ত্ৰীসকলে মোক যাই কৈছে যে এনে কথা দাদা, তাতে কাম কৰিলে মানে মাৰিব আহে, কাটিব আহে, আৰু তেখেতে আপোনাকো বহুত বেয়া ভাষাত গালি পাৰিছে, মানে অসত্য যিটো ভাষা, সেই ভাষাত গালি পাৰিছে। তো তেখেতক আমি ফোন কৰি সুধিছিলোঁ যে আপুনি কিয় এনেকৈ গালি পাৰিলে, আপুনি আহক, কিবা অসুবিধা আছে যদি আমাক কৈ দিয়ক। তো এতিয়া গিলি ৰাতিপুৱা আমাক মাতিছিলে, আমি ৰাতিপুৱাৰ পৰা 10টা বজাৰ পৰা বহি আছোঁ, এতিয়া 12টা বাজে, তেখেতে এতিয়া গিলি আহি পোৱা নাই। আৰু যোৱাকালিও মই আহিছিলোঁ, যোৱাকালিও তেখেতক পোৱা নাই। এইকেইদিন একদিনো পোৱা নাই, 10 দিনমান মই ৰেগুলাৰ আহি আছোঁ, কাম কৰি আছোঁ, চাই আছোঁ, তেখেতে অফিচত মানে অনুপস্থিত থাকে। LDজনৰ নামটো মই ভালকৈ ধৰি মানে কোনোবা বৰা হয় নেকি, এনেকুৱা মানে বৰুৱা নামৰ এজন LD আছে। নাই, আমি যিমান দিন ধৰি কামটো এতিয়া চলি আছে, এদিনো আজি গিলি লগ পোৱা নাই তেখেতক। জ্যোতিষ বৰুৱা হয়। বাইদেউজনৰ নামটো নাজানো, বাইদেউক মই লগ পাইছোঁ, ভালেকেইদিন লগ পাইছোঁ। বাইদেউক মই আজি পোৱা নাই, কিন্তু বাইদেউক আগে পিছে মই লগ পাইছোঁ, বাইদেউক দেখাইছোঁ কামটো। একচুৱেলি মই দীনদয়াল উপাধ্যায় যিটো ডিজেবিলিটি পেঞ্চন যিটো স্কিম আছে, স্কিমৰ কাৰণে মই আহি আছোঁ। আৰু মই কালিও আহিছিলোঁ, কালি আহি আমি মেডামক পোৱা নাই। তো আজিও আহিলোঁ, এতিয়া 12টামান বাজিলে, এতিয়া অফিচত মানে বাইদেউ অহা নাই। আৰু কালিও মই ইয়াত আহিছিলোঁ, আহি আৰু উভতি গৈছিলোঁ। তো
তো আজিও আহিলোঁ, অহাৰ পিছতে আজিও বাইদেউজনীক পোৱা নাই, মনটো বেয়া লাগিছে মোৰো, ময়ো আছেও আৰু তেনেকৈ এই যে পেঞ্চনৰ স্কিমৰ কাৰণে যিবিলাক বস্তু লাগে আৰু আমি চব লৈ আহিছোঁ। ইয়াতে চব ডকুমেণ্টছ আছে, UDID কাৰ্ড আছে, এইটো ডিজেবিলিটি চাৰ্টিফিকেট হয়, এইবিলাক চব ডকুমেণ্টছ এইটো দিলে বাইদেউ চাইন কৰি সেইটো আৰু মোৰ চব পঠাব। কিমান দিন হ'ল আপুনি অহাটো ইয়াতে? কালি আহিছিলোঁ আৰু আজিও আহিলোঁ, কালিও পোৱা নাই বাইদেউক, আজিও পোৱা নাই। ক'ত যোৱা বুলি কৈছে বাইদেউ? এইটো মই গম নাপাওঁ, একচুৱেলি মই থিয় হৈ আছোঁ, এতিয়া ৰখি আছোঁ বাইদেউৰ কাৰণে, তো এইটো গম পোৱা নাই। এতিয়া কেইটা বাজিল? এতিয়া 12টামান বাজিলে। 12টা বাজিলেও মানে আপুনি অফিচাৰক লগ পোৱা নাই? CDPO বাইদেউ নাই? CDP বাইদেউ নাই আৰু কোনেও নাই ভিতৰত, চাই ল'ব পাৰে। কি ক'ব এই ক্ষেত্ৰত আপুনি? কি ক'ম আৰু আমাৰ ধৰণে যিবিলাক বিকলাংগ মানুহ আছে বা যিবিলাক মানুহে আঁচনিৰ কাৰণে আহে সাধাৰণতে, তেখেতৰ অলপ অসুবিধা হয়, যিবিলাক গভৰ্ণমেণ্টৰ আঁচনিবিলাক আমি যিবিলাক গভৰ্ণমেণ্টে হেৰি কৰে আমাৰ ৰূপায়ণ নহয়, সেইটোৱে আৰু।